নমস্কাৰ, মই নম্ৰতাই আমাৰ প্ৰথমটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। নাজানো ব্লগ কেনেকৈ ষ্টাৰ্ট কৰে, কিন্তু হ'লেও আৰু শিকিছোঁ নতুনকৈ। সকলোৱে ছাপোৰ্ট কৰিব আমাক। এটা দিনতে বহুতখিনিয়ে ছাপোৰ্ট কৰিছে আপোনালোকে। আগলৈও যাতে এনেকৈ মৰম দি যায় আমাক, তাকে আশা কৰোঁ। আৰু আজি আমি গৈ আছোঁ জুপিতৰা। মই গৈ আছোঁ জুপিতৰাহঁতৰ ঘৰলৈ। আমাৰ শাহু বোৱাৰীৰ প্ৰথম পাৰ্টটোৰ দ্বিতীয়টো খণ্ড শ্বুটিঙৰ কাৰণে পাইছোঁহি আৰু জুপিতৰাহঁতৰ ঘৰ। এইজনী জুপিতৰা কি কৰি আছে? কি কৰি আছ তই? কামত লাগি আছে বোলে জুপিতৰাই। আজি কি তই কি কামে কৰি থাকিবি নেকি? ভিডিঅ' বনোৱা নহ'ব নি আজি? চাওক, আমাৰ ৰ'ব দেখাই আছোঁ। আমাৰ ঘৰ মুচি আছে, কাম লাগি থকা আমাৰ সৰু বোৱাৰী। এয়া চাওক, মুচিছা? চাওক, আমাৰ সৰু বোৱাৰী এনেহে দেই, এনেহে তাই কাম কৰে আকৌ দেই, ভিডিঅ'তহে নকৰে। ৰিয়েলত তাই কৰে, দেখিছে নাই? ইমান কাম কৰে ছোৱালীজনী। আচলতে চাই দিয়া ড্ৰেছ দেখিছে নাই? আমাৰ সৰু বোৱাৰী আজি বেছি মডাৰ্ণ। যাওঁ ভিতৰলৈ। আমাৰ সৰু বোৱাৰীয়ে কেমেৰা পৰি গৈছে দেই, কেমেৰা পৰি গৈছে। এতিয়া আমি যাওঁ ভিতৰলৈ ড্ৰেছ চেঞ্জ কৰিবলৈ, নেক্সট ভিডিঅ'টো বনাবৰ কাৰণে। আগলৈ চাই থাকিব, আকৌ লগ পাই আছোঁ ভিডিঅ'টো ড্ৰেছ চেঞ্জ কৰাৰ পাছত। এয়া আমাৰ ড্ৰেছ চেঞ্জ কৰি কিনে হৈ গ'ল। তাৰপিছত এইফালে শাহুমাও আহি আছে। ৰ'ব, নমস্কাৰ। এয়া আমাৰ শাহুমা ছেকেণ্ড এপিছ'ড। কেনেকুৱা লাগিছে? এবাৰ পূৰা পাৰফেক্ট বুলি লাগিছেনে? জনাব দেই, সকলোৱে জনাব। গ'লে চাই থাকক। আৰু এতিয়া আমি ড্ৰেছটো পিন্ধি লৈছোঁহে। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। তাৰপাছতে ব্লগটো এতিয়াও শেষ হোৱা নাই। আমাৰ ভিডিঅ' আধা শ্বুটিং কৰি হৈ গ'ল। মিনতী নাছিলে, স্কুললৈ গৈছিলে। সেইটো কাৰণে মিনতীৰ লগত যিটো পাৰ্ট শ্বুটিং কৰিব লগা আছে সেইটো কৰা হোৱা নাই। এতিয়া মিনতী আহিছে স্কুলৰ পৰা, তাই ৰেডি হৈ আছে। তাইৰ লগত কৰিম আৰু এতিয়া। এয়া আমাৰ মিনতী ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে মিনতীক জনাব। আৰু ব্লগ এতিয়ালৈকে শেষ হোৱা নাই, আগলৈ চাই থাকক ভিডিঅ'টো। তাইনো কি কৰিবা আৰু, আছে চাগে ভিতৰতে। হৈ গ'ল আমাৰ কমপ্লিট হৈ গ'ল ভিডিঅ'টো। আৰু আগৰ ভিডিঅ'টোত ইমান কম সময়তে বহুতখিনি মৰম দিছে আপোনালোকে। নেক্সট পাৰ্টটোতো যাতে সকলোৱে মৰম দিয়ে আগৰ